ট্ৰেভেল উইথ পৰিণাচাৰী হৈ মই আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। মই বৰ্তমান উপস্থিত আছোঁ তিনিচুকীয়াৰ বৰহাবজানত আৰু অসম গৌৰৱ ৰাহুল গুপ্তাদাৰ যিখন কৃষি ফাৰ্ম আছে তাতে উপস্থিত আছোঁ। এয়া গুপ্তাদাৰ ফাৰ্মখন আপোনালোকে দেখা পাইছে। এয়া আমি ফাৰ্মৰ ভিতৰ অংশলৈ সোমাই আহিছোঁ আৰু ইয়াতে দেখা পাইছে আপোনালোকে শাৰী শাৰীকৈ কিছুমান বিলাহী খেতি কৰা হৈছে। জানিব পৰা মতে এই বিলাহীখিনি যি গুটি এই নেদাৰলেণ্ডৰ পৰা ইম্পৰ্ট কৰি আনিছে গুপ্তাদাই আৰু এই বিলাহীটো আপোনাৰ তেওঁলোকে গছতে পকাই পেলাই বিক্ৰী কৰে আৰু এবাৰ ছিঙাৰ পিছত যদি আপুনি ফ্ৰিজত নথোৱাকৈ যদি আপুনি বাহিৰতে ৰাখি ৰাখে তেনেহ'লে অতি কমেও 15 পৰা 20 দিন এই অনায়াসে একে হৈ থাকিব, কোনো ধৰণৰ চেঞ্জ তাতে নহয়। বৰ্তমান সময়ত এই কৃষিবিধ অতি জনপ্ৰিয় হৈ উঠিছে। এই পদ্ধতিটোক আচলতে কোৱা হয় প্ৰটেক্টিভ কাল্টিভেশ্যন। এই প্ৰটেক্টিভ কাল্টিভেশ্যন হৈছে আপোনাৰ বিশেষকৈ ইজৰাইলৰ এটা অতি জনপ্ৰিয় কৃষি পদ্ধতি। এই পদ্ধতিত আচলতে অতি কম জেগাত বেছি পৰিমাণৰ শস্য উৎপাদন কৰিব পাৰি। আপোনালোকে যদি এনেধৰণৰ খেতি কৰিম বুলি ভাবিছে তেতিয়াহ'লে ৰাহুল গুপ্তাদাৰ এই ফাৰ্মখনলৈ আহি আপোনালোকে তেওঁৰ পৰা দিহা পৰামৰ্শ ল'ব পাৰে, কিদৰে কেনেকৈ এই বস্তুবিলাক আপোনালোকে কৰিব পাৰিব আৰু কেনেধৰণে যিটো ইয়াতে ঘৰ আছে এই ঘৰবিলাক পলি হাউচ যিবিলাক আছে সেইবিলাক ক'ৰ পৰা আনিছে, তেওঁলোকে কেনেদৰে নিৰ্মাণ কৰিছে, এই সকলোখিনি তেওঁৰ পৰা জানিবলৈ পাৰিব। এয়া দেখা পাইছে বিলাহীবোৰ পকিবলৈ আৰম্ভ কৰিছে কিছুমান গছত আৰু তেওঁ জানিবলৈ দিয়া মতে এজোপা গছে প্ৰায় 7 পৰা 8 মাহ পৰ্যন্ত ফল দিয়ে আৰু সেই ফলসমূহ বজাৰত এটা অতি উচিত দামত বৰ্তমান সময়ত বিক্ৰী হৈ আছে। এই ফলবিধ যিহেতু ইয়াৰ যিটো কোৱালিটি অতি সুন্দৰ, গতিকে ইয়াৰ বজাৰৰ মূল্যও ভাল আৰু ইয়াৰ মোৰ পুত্ৰ সি মানে এটা বিলাহী ছিঙিবই, গতিকে গুপ্তাদাই তাক এটা বিলাহী ছিঙাই দিলে। এই গুপ্তাদা তাৰপিছতে আমি আন এটা পলি হাউচৰ ভিতৰলৈ আহিলোঁ। এয়া হনুমান আহি আছে। এই বিলাহীবিলাক দেখি পাই ক'বই পৰা নাই আচলতে কেনেকুৱা মানে ভাল পাইছে, ফূৰ্তিত থাকিব পৰা নাই। যি কি নহওক এই গছসমূহ জানিব পৰা মতে 3 মাহমান হোৱা বুলি কৈছে আৰু এই ফল দিবলৈ আৰম্ভ কৰিছেই আৰু এই গছসমূহ এজোপা গছ আপোনাৰ 25-30 ফুট পৰ্যন্ত ই ওখ হয়। ইয়াৰ ব্ৰাঞ্চবিলাক খুব কমকৈ ওলায় আৰু ইয়াত দেখিছে আপোনালোকে কিছুমান ৰছী বান্ধি দিছে, ৰছীবিলাকতে সেই গছবিলাক বগাই গৈ থাকে ওপৰলৈকে আৰু এয়া দেখিছে আপোনালোকে এই পাচলিবিধৰ নাম হৈছে জুকিনি বুলি কয়। এইটো এবিধ ফৰেনৰ হয় আচলতে। এই চব্জিবিধ ফৰেনৰ, এইবিলাক আমেৰিকাৰ ফালৰ তাত বেছিকৈ প্ৰচলন হয়। এই জুকিনিটো আপোনালোকে ৰেষ্টুৰাঁবিলাকত চালাড হিচাপে ব্যৱহাৰ কৰে, আপোনালোকে ৰেষ্টুৰাঁবিলাকত দেখিব পাব চালাড হিচাপে, আৰু এই চব্জি কৰিও আপোনালোকে খাব পাৰে। ই অত্যন্ত প্ৰটিন ভিটামিনেৰে ভৰপূৰ এবিধ পাচলি আৰু বজাৰ মূল্য অতি বেছি, প্ৰায় 1 কেজি বজাৰ মূল্য আপোনাৰ প্ৰায় 200 টকামান হ'ব। আৰু এই জুকিনিবিধ এই গুপ্তাদাৰ যিখন ফাৰ্ম আছে তাতেই মই প্ৰথম দেখিছোঁ, আগতে দেখা নাই। গতিকে এনেকুৱা ধৰণৰ আপোনালোকে প্ৰটেক্টিভ কাল্টিভেশ্যন যদি কৰে, কিছুমান বচা শস্য আপোনালোকে নিৰ্বাচন কৰিব লাগিব, তেতিয়া আপোনালোকে বজাৰখন দখল কৰিবলৈ সম্ভৱ হ'ব আৰু এটা উচিত মূল্য পাব আচলতে পাচলিবিলাকৰ, তেতিয়া আপোনাৰ লাভালাভো খুব ভাল হ'ব। গতিকে এনেধৰণৰ প্ৰটেক্টিভ কাল্টিভেশ্যন যদি কৰে, আচলতে এনেই ইউটিউবত ভিডিঅ'সমূহ চাই পেলাই কৰাতকৈ যদি আপোনালোকে গুপ্তাদাৰ ইয়াত আহি তেওঁৰ পৰা যদি দিহা পৰামৰ্শ লৈ যদি
আপোনালোকে এই খেতিবিধত আগবাঢ়ে তেতিয়াহ'লে এটা ভাল ফলাফল আপোনালোকে লাভ কৰিব। এয়া অন্য এটা পলি হাউচ, সেইটোতো আপোনালোকে কিছুমান বিলাহী তাতো লগাই ৰাখিছে। তেওঁলোকে ষ্টেপ বাই ষ্টেপ কৰিছে আচলতে। এটা ঘৰত শেষ হোৱাৰ পিছত আন এটা ঘৰৰ যিবিলাক পুলি লগাই থোৱা আছে সেইবিলাকৰ পৰা প্ৰডাকশ্যন যোৱাকৈ ষ্টাৰ্ট হৈ যায়। তেনেকৈ লেয়াৰ বাই লেয়াৰ কৰিছে। আপোনালোকেও এইদৰে কৰিব পাৰিব যদি ইচ্ছা প্ৰকাশ কৰে। আৰু ইয়াত দেখা পাইছে এইখিনি আপোনাৰ লেটুচ বুলি কয়। ইয়াৰ অসমীয়া নাম হ'ল আপোনাৰ চীনা লাই। বিশেষকৈ এই লাইবিধ আপোনাৰ ৰেষ্টুৰাঁসমূহত আপোনাৰ বাৰ্গাৰত ব্যৱহাৰ কৰে আৰু ইয়াৰ বজাৰ মূল্যও অতি বেছি। গতিকে আপোনালোকে লেটুচো কৰিব পাৰিব। এইটো কমপ্লিটলি আপোনাৰ হাইড্ৰপনিক ছিষ্টেমত কৰিছে। ইয়াতে কোনো ধৰণৰ মাটি ব্যৱহাৰ কৰা নাই। তাতে আপোনালোকে পানী থাকে আৰু পানীটো ৰানিং হৈ থাকে মেচিনত, আৰু তাতে কিছুমান যি খাদ্য লাগে সেই খাদ্যসমূহ তাতে দিয়া থাকে। ইয়াৰ আগলৈ দেখা পাইছে এইবিলাক পদিনা। এই পদিনাসমূহতো হাইড্ৰপনিক ছিষ্টেমতে কৰিছে, আৰু যিটো সময়ত বজাৰত পদিনা পাবলৈ নাই সেই সময়ত কিন্তু গুপ্তাদাৰ ইয়াতে পদিনা যথেষ্ট পৰিমাণে উৎপাদন হৈছে। আন এটা পলি হাউচত আহিলোঁ এবাৰ। আপোনালোকে দেখা পাইছে কেপচিকাম, গ্ৰীণ কেপচিকাম। এই ঘৰটোত গুপ্তাদাই জানিবলৈ দিয়া মতে 3 বিধ কেপচিকামৰ খেতি কৰিছে তেওঁ, গ্ৰীণ, ৰেড আৰু য়েল্ল'। গ্ৰীণৰ বজাৰ মূল্যটো অলপমান কম, আৰু বাকী য়েল্ল' আৰু যি ৰেড কালাৰ এই দুইটা কেপচিকামৰে বজাৰ মূল্য বেছি। বিশেষকৈ এই ৰেড আৰু য়েল্ল' কেপচিকামসমূহ তেওঁ জনোৱা মতে তেওঁ কিছুমান ৰেষ্টুৰাঁ হওক, 3 ষ্টাৰ হোটেল, এনেকুৱা ধৰণৰ কিছুমান জেগাত তেওঁৰ লগত ট্ৰাই আপ কৰি থোৱা আছে। আৰু তেওঁলোকে নিজে আহি কালাৰফুল যিবিলাক কেপচিকাম আছে তেওঁলোকে সংগ্ৰহ কৰি লৈ যায়, আৰু ইয়াৰ উচিত মূল্য তেওঁ লাভ কৰি আছে। আৰু এই কেপচিকামসমূহ ইতিমধ্যে তেওঁ জনোৱা মতে 2 মাহমান হৈছে বুলি কৈছে প্ৰডাকশ্যন হোৱা। আৰু গ্ৰীণ কালাৰ যিবিলাক কেপচিকাম, সেই কেপচিকামসমূহ এজোপা গছে প্ৰায় 6 পৰা 7 কেজি পৰ্যন্ত ফল দিয়ে বুলি তেওঁ জনাইছে। আৰু যিখিনি আপোনাৰ য়েল্ল' আৰু ৰেড কালাৰ কেপচিকাম, সেই গছসমূহে আপোনাৰ 2 পৰা 3 কেজি পৰ্যন্ত ফল দিয়ে। যি কি নহওক, মুঠতে ক'বলৈ গ'লে এই কেপচিকামসমূহৰ পৰা তেওঁ এটা ভাল ফলাফল পাই আছে, আৰু যথেষ্ট কষ্টও কৰিছে মানুহজনে। আৰু ইয়াত আচলতে কিদৰে কৰা হৈছে, এই মাটিখিনি এটা ওখকৈ তেওঁ আলি নিচিনা বনাই লৈছে, তাতে সাৰ যি দিব লাগে দি দিছে, দি পেলাই ওপৰত এখন মালচিং পেপাৰ বুলি কয়, সেই মালচিং পেপাৰখন ওপৰত পাৰি দিছে, আৰু তাতে কিছুমান ফুটা কৰিছে। সেই ফুটাসমূহত তেওঁ পুলিবিলাক লগাই দিছে। এনেধৰণে কৰিলে কি হয়, পুলিৰ আশে পাশে কোনো ধৰণৰ ঘাঁহ বন উঠিবলৈ সুবিধা নাপায়। এতিয়া আমি বাহিৰৰ অংশলৈ ওলাই আহিলোঁ। এই মহিলাগৰাকী দিছে, এওঁ হ'ল গুপ্তাদাৰ ৱাইফ। আৰু ইয়াৰ পাচলিসমূহ কেপচিকাম, বিলাহী, জুকিনি এইবিলাক বজাৰত উলিয়াই দিবৰ বাবে তেওঁ যুগুতাই ৰাখিছে। আৰু আপোনালোকেও এইদৰে আহিলে ইয়াৰ পৰা নিব পাৰিব। আমি কিছু সংখ্যক পাচলি ইয়াৰ পৰা ল'লোঁ। আৰু তেওঁ বাগিচালৈ আহিব, আপোনালোকে ফাৰ্মখনলৈ আহি ভালদৰে আপোনালোকে চাব পাৰিব। আগলৈও এনেধৰণৰ কিছুমান উৎসাহ যোগোৱাব পৰা ভিডিঅ' লৈ পুনৰ আপোনালোকৰ ওচৰলৈ আহিম। আপোনালোকে জনাব তেওঁ ফাৰ্মখন দেখি কেনেকুৱা পালে। আজিলৈ আহিছোঁ, ধন্যবাদ।